নমস্কাৰ গাইজ, ইয়াৰ দেখিছে আমাৰ কুমাৰ হয় ইয়াৰ নামটো। মানে বহুত ডাঙৰ আমাতকৈ। তাক বস্তুবিলাক কিছুমান দাম সুধিছোঁ আৰু আমাৰ বজাৰৰ ই সদস্য এজন আৰু মানে আমি তাক জোকাই থাকোঁ। এয়া মই সুধিছোঁ এইটো পেকেট কেনেকুৱা, কি দাম আৰু এইবিলাক দেখাই গৈছে। মানুহজনে মানে নিজে পেকিং কৰে, খোলাকৈ বস্তুবিলাক আনে আৰু তেওঁ নিজে পেক কৰি এইটো হত কি বোলে দাইলৰ কিবা হয় বোলে। এয়া আমাৰ অভাৱিত বজাৰখন এয়া ফাইনেলি দেখাই দিছোঁ আৰু বাকী এইবিলাক খাই চাব কিমান খোৱাদ বস্তু। আৰু এইবিলাক বগৰী আছে, এইজনে আমাৰ ভাত লগা দাইজন। এইবিলাক বগৰী তাৰপিছত বহুত টেষ্ট লাগে খাবলৈ। খালি এইবিলাক আমাৰ চব্জি দোকান তেনেকৈ বহা হয়, আমি তেনেকৈ বহোঁ ফাইনেলি। আৰু এইটো এয়া বগৰী নে কিবা বুলি কয়, সৰু বগৰীটো জাত হয়। আৰু বাকী এতিয়া আমি যামচোন আমাৰ চব্জি এইবিলাক। আৰু এইটো ক'লা নিমখটো এইটো একদম ইণ্টাৰেষ্টিং। এইটো কুমাৰ দেখালে এইবিলাক আমাৰ ৰঙালাও আহে বিক্ৰী কৰিবলৈ। বাকী এইবাৰ মই তাক জোকাই আছোঁ, ধেমালি কৰি আছোঁ। মানে তেওঁ মোক কিবাকৈ কৈছে আৰু মই চাউণ্ডটো শুনা নাই। আৰু আমাৰ বজাৰখন আৰু ইয়াক মানে জোকাই ভাল লাগে কাৰণে ইয়াক সুধি আছোঁ ভেন্দি কেজি কেইটকা, কি ইমান বুঢ়া ভেন্দি কেলৈ বেচিছ, তেনেকৈ মানে অলপ ধেমালি এণ্টাৰটেইনমেণ্ট কৰিছোঁ। কাৰণ চাউণ্ডটো কাটি দিছোঁ, মই নিজে ভইচ ৰেকৰ্ড দি দিছোঁ। ইও মানে কিছুমান কথা ভাল নাপায়তো, সেইটো কাৰণে কাটি দিবলগীয়া হৈছে। তেওঁ মানে চকুৰ প্ৰব্লেম, সি চশমা নহ'লে দেখিয়ে নাপায়। তথাপি চশমা পিন্ধিলেও মানে দেখি নাপায় ভালকৈ। এইটো ভেন্দি কথা সুধিছোঁ আৰু সি কৈছে 40 টকা। মই কৈছোঁ 30 টকাত দে, তাৰ তলত দে। ইয়াক মানে জোকাই আছোঁ আৰু মই আনিছোঁ আৰু ঘৰলৈ এইবিলাক কঁঠাল। ইয়াত চব বস্তুৱে মানে এভৰিথিং পোৱা যায় আৰু চব্জি। ডিব্ৰুগড় অভাৰব্ৰিজ শুনিছেই সকলোৱে, ডিব্ৰুগড় যদি কোনোবাই চাই আছে আৰু নতুনকৈ চাই আছে। ইয়াক মই কৈছোঁ ইমান বুঢ়া ভেন্দি এইবিলাক, সেইটো কাৰণে আৰু বাকী কঁঠাল ক'ৰ পৰা আনিছ তই, এইবিলাক সুধিছোঁ আৰু সি হাঁহি হাঁহি কৈছে আৰু মোক। বাকী এনেকৈ আৰু কিবা এটা কৈছে আৰু মোক মানে দামৰ কথা কৈছে। তাৰপাছত তেনেকৈ আমি আৰু ফাইনেলি আমি যি বস্তু লওঁ দেখাই যাম আৰু ফাইনেলি ইয়াৰ লগত অলপ বেছি এণ্টাৰটেইনমেণ্ট কৰিলোঁতো, মানে ভিডিঅ'ত জমনি কৰিলোঁ। বেঙেনা সুধিছোঁ, ইমান টুটুৱাৰ পৰা বেঙেনা ক'ত পালি বুলি। এই সেনেকুৱাই আৰু এনেকৈ বোলে তাৰ আজি মনটো বেয়া বোলে, কিবা এটা ইমান কম আজি, বতৰটো ইমান খুব বেছি ভাল নহয়। কাৰণ তেনেকৈ আৰু ইমান বিক্ৰী বাৰ্তাটো কম আছে। বাকী এনেকৈ আমি বজাৰত জমনি কৰি থাকোঁ, হাঁহি ধেমালিৰ মাজে ঘৰৰ সকলো সদস্য হিচাপে সকলো মিলিজুলি থাকোঁ আৰু কাৰণ বজাৰখনৰ ভিতৰত সৰু ল'ৰা অকল মই, বাকী চব ডাঙৰ আৰু আমাৰ অলপ ধেমালি হাঁহি ধেমালিয়ে সকলোৱে পাৰ কৰোঁ। আৰু এইটো মৰিচা নেকি, ৰঙা মৰিচা কয় হয় নাই ক'বচোন কমেণ্ট কৰি, ৰঙা মৰিচা এইটো। বাকী ভাবিছোঁ আজিৰ পৰা তেনেকৈ শ্বৰ্ট ভিডিঅ' দিম, গানৰ ভিডিঅ' কৰিম। আপোনালোকে মৰম দিব, চেনে দিব বুলি আশা ৰাখিলোঁ। বাকী তাৰ ওচৰৰ পৰা যাম আৰু মানে ইও জমনি মানে সুধিছোঁ এইটো দাম কেনেকৈ কি, এইটো ৰঙা মৰিচা নে কি বুলি কয়, সেইটো পাণ বেপাৰী। গাড়ী এখন আহিছিলে, মই হাতি দিবলগীয়া হ'ল। মোৰ বস্তু গাড়ীখন চপাবলগীয়া হ'ল আৰু ৰাস্তাটো ভিৰ হৈ যায়। তেনেকৈ গাড়ীখন পাৰ হ'বলৈ অলপ দিগদাৰ হৈ গৈছে আৰু সেই গতিকেলৈ সকলোৱে আৰু এয়া গাড়ীখন গ'ল পাৰ হয়, তাৰপিছত সুধিম আৰু দামবিলাক। বাকী সকলো চব ডাঙৰে মানুহ আৰু এইটো বুলি কয় জনাবচোন। খুব বেছি মই এনেকৈ চিনি নাপাওঁ, তথাপি আৰু কাচকল তাৰ বোলে বস্তু আজি বেছি নাই। সি তেনেকৈ আৰু সি আহিছে আৰু এইটো ৰঙা মৰিচা বোলে। তাৰপিছত তেনেকৈ আৰু ফাইনেল চাই গৈ থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। ছাবস্ক্ৰাইবাৰ লাগে, ভিউজ লাগে মেইন। তেওঁলোকে ছাবস্ক্ৰাইব এটা কৰিলে সদায় এনেকুৱা ভিডিঅ' বনাম বুলি হেৰি পালোঁ। আৰু তেনেকৈ সুধি আছোঁ আৰু কিবা কিবি কৈ আছে। তাৰপিছত হাই দিছে। মই আমাৰ ইয়াত চাইকেল গাড়ী চাড়ী থয় আৰু বজাৰৰ মানুহবিলাকে গুদাম ঘৰৰ দেখি আৰু বস্তু জমা কৰি ৰাখে, কোনো একো নকৰে যাতে ইয়াত। তাৰপিছত মই ওলাই আহিছোঁ আৰু এইবিলাক বাইক চাইক থৈছে আমাৰ বজাৰ কৰা মানুহ বুলি নহয়, মানে আপোনাৰ যিবিলাক বেপাৰী হয় সিহঁতে থৈছে আৰু বাকী সেইবিলাক মানুহ গৈ আছে। অভাৰব্ৰিজখনৰ ওপৰখন দেখিছে। তাৰপিছত
এনেকৈ আৰু বজাৰ আজি মানুহ কম, আজি শনিবাৰ নহয় জানো, কাৰণ এনেকৈ আৰু সেই গতিকে লৈ আৰু এনেকৈ ভিডিঅ'বিলাক বনাই থাকোঁ আৰু আমাৰ পেটুদা। আৰু ফাইনেলি গৈ আছোঁ মোৰ চেনেলটো যদি নতুনকৈ কোনোবা চাই আছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু হেৰি কৰিব। এইটো মাছ বজাৰ পাইছোঁহি আমি, মাছ বজাৰবিলাক সুধিছে কি বনাইছোঁ বুলি, সেইবিলাক কাৰণ আমি এতিয়া বাই দোকান গৈ আছোঁ, চাহ দিয়া বাই ওচৰত গৈ আছোঁ দোকানত। এইবিলাক কাষত দোকান লগাইছে, মাছ মাংস হোটেল এইবিলাক মাছ মাছ ঢেৰ কিবাকিবি মাছ থাকে। এখন মাছ বজাৰ, ইয়াতো মাছ চাছ পোৱা যায় আৰু সকলোৱে চাইছে কি কৰিছোঁ বুলি। আজি মানে ফাইনেলি আমি দোকানত আহি আছোঁ। বাকী তেনেকৈ আৰু আমাৰ বাই দোকানখন পালোঁহি। এজনী আমাৰ বায়ে কিবা ক'ব আপোনালোকক শুনিব কাৰণ দোকান। বাকী আমাৰ বায়ে বহুত জমনি আৰু ভাল, বহুত ভাল হয়, নিজৰ ঘৰুৱা মানুহ লিখীয়া। বায়ে চাইছে মানে কিবা হাঁহিছে, ভিডিঅ' কৰিছে নি সুধিছে, তাৰপিছত কিবা ক'ব আৰু কোমোৰা চিনি পায় এইবিলাক আমাৰ বজাৰত আহিছে। তাৰপিছত এই নেমুৰ কথা সোধোচোন, নেমু 10 টকাত কেইটা দিছে নেমু? 10 টকাত 2টা দিছে বোলে। আপোনালোকৰ ফালে কেইটা দিছে ক'ব, মানে মিলাই মিলি 20 টকা ল'লে 5টা দিব আৰু পাইকাৰী ৰেটত দিব আৰু। এইটো কোমোৰা নহয় জানো? কি কোমোৰা এইটো? এইটো পানী কোমোৰা বুলি কয়। ইয়াৰ হাঁহৰ লগত খাবলৈ বহুত ভাল। ইয়াৰ মানে কেজি চিষ্টেম নে এনেকৈ পিচ? এটাত কেইটকা? 40 টকা, 30 টকা, 25 টকা। এনেকৈ আহিলে মিলাই মিলি দিব। আৰু এইটো তিয়ঁহ আহিলে মানে মিলাই মিলি দিব। আমাৰ ডিব্ৰুগড় বজাৰ ৰেটবিলাক কেনেকুৱা ধৰণৰ, আপোনালোকৰ ফালে বজাৰ ৰেটটো জনাব। যিটো ট্ৰেইন আহি আছে এইটো আমাৰ পুৰণি ষ্টেচনৰ হেৰি আছিলে। বাকী ৰেল গৈছে, কিমান লেতেৰা কৰি থৈছে চাওক না, চিবিলাক কিমান লেতেৰা, জাবৰ জোঁথৰ পেলাই অলপ চাফা চিকুণ কৰিলে ভাল আৰু। এইবিলাক কাষৰ ৰেলৱে কলনি নেকি আপোনাৰ, তেনেকুৱা ধৰণে আৰু ৰেল আগৰ পুৰণি বুলি ষ্টেচন আছিলে, অলপ আগত আছে। ৰেলবিলাক ক্ৰচিং হয়, এইটো ক্ৰচিং হেৰি আজিকালি ক্ৰচিং কৰে। বাকী তেনেকৈ দেখিছে এয়া আমাৰ ওচৰত আমাৰ চবৰে মৰমৰ, মানে আমাতকৈ বহুত ডাঙৰ মানে আমাৰ মাহঁততকৈও ডাঙৰ হ'ব, কিন্তু আমি মানে মৰমতে বাই বুলি মাতি হেৰি কৰা। মানে আমাৰ বাই মানে কি হ'ল, এই দোকান এখন এতিয়া সৰুকৈ চলাই আছে আৰু আমাক সকলোকে ৰাতিপুৱা তেওঁৱে চাহ দিয়েগৈ। কাৰণ এই বায়ে মানে কিছুমান মনৰ কথা ক'ব আৰু মানে কওক কেনেকুৱা লাগিছে চাহ দি, মানুহৰ মন চেনেহ কেনেকুৱা পাইছে সেইটো জনাওক। মোক বহুত ভাল লাগিছে চাহো দি কিনে, মানুহক চাহ দি কিনে। এইটো এটা মোৰ এটা লাগে যে ঘৰৰ ল'ৰা ছোৱালীক দিছোঁ আৰু মোক বহুত মৰম লাগে। আৰু এই বজাৰখন দি মই বহুত কিবা পাইছোঁ, সেইকাৰণে মোক বহুত ভাল লাগে। এই বজাৰখনত মানে অতি মানে কোনো বজাৰটো মোক ইমান হেৰি নাই, যিটো আমাৰ অভাৰব্ৰিজটো ইমানেই ভাল মানে ক'ব নোৱাৰি। ইয়াৰ ল'ৰা ছোৱালীও মৰমীয়া আৰু বজাৰখনো ভাল, মানুহ এইটোৰে চলিছেও, আমি খাইছোঁ, তেনেকেই ভালভাৱে চলি আছে। তাকে গাইজ, সকলোৱে নিজৰ পেটৰ কাৰণে কিবা কিবি কৰে নহয় জানো, চবেই কষ্ট কৰে। আমাৰ বাইজনীয়ে বেয়া খং পায় আৰু মৰমীয়া ল'ব দেই গাইজ। একদম গালিও দিয়া বহুত মৰমীয়া লওঁ, মানে নিজৰ মা লিখীয়া লাগে আৰু। ফাইনেলি গাইজ এতিয়া দোকানৰ পৰা মই ঘূৰি আহিলোঁ, তামোল আনিলোঁ। অলপ বহল আৰু ৰাস্তাটো আহি আছোঁ আৰু। চেনেলটো নতুনকৈ যদি চাই আছোঁ কোনোবাই ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ, আৰু লাইক কৰিব, কমেণ্ট কৰিব। এতিয়া মাছ বজাৰ দিকে আহিছোঁ আৰু বাকী তেনেকৈ আৰু আহি আছোঁ আৰু এতিয়া ফাইনেলি ৰাস্তাটো আৰু এনেকৈ আৰু মৰম দিব, চেনেল দিব, আশীৰ্বাদ কৰিব সকলোৱে আৰু তেনেকৈ বাকী আহি আছোঁ আৰু আমি এতিয়া। সকলোৱে মৰম দিলে ভাল লাগিব অলপ নহয় জানো, কাৰণ চেনেলটো এটা ছাবস্ক্ৰাইব এইবিলাক আলু দোকানী ওচৰত আছে চবফালে আৰু তেনেকৈ। বাকী চবেই মৰম আশীৰ্বাদ কৰক, সদায় আগুৱাই যাবলৈ চেষ্টা কৰক। আৰু তেনেকৈ ভিডিঅ' বনাওঁতে কিবা ভুলো হ'ব পাৰে, খালি কোনো বেয়াকৈ নকয় যাতে শুধৰাই দিয়ে কমেণ্টত, তাকে আশা কৰোঁ আৰু তেনেকৈ আৰু আমি পাইছোঁহি আৰু পাম আমাৰ সেই সকলো মৰমৰ ভিনি বুলি মাতোঁ, বিৰাট জমনি টাইপ আৰু মুকুলালি বুলি মাতে, কাৰণ আমাতকৈ বহুত ডাঙৰ, তথাপিও হৈছে ভিনি আৰু এইটো ভিনি হেৰি ভিনি ল'ৰাটো আৰু এখন ভিনি দোকান হয়, এইটো ল'ৰাটো কি কৈছে আৰু হেৰি ভাগিন হয়, এনেকৈ ধেৰ কিবা কিবি কৈছে আৰু আহিছোঁ, জমনি কৰিছোঁ অলপ। সিহঁতৰ দোকান এইখন, কাৰণ এইটো ভিনি ভাল লাগে, সকলোকে ভাল লাগে, মৰম দিয়ে বহুত, চেনেহ দিয়ে, কাৰণ তেনেকৈ আৰু ফাইনেলি সামৰিছোঁ।